প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়াক স্বাগতম। নমস্কাৰ। এই বিষয়টোৰ যিটো ইতিহাস, এই ইতিহাসটো বৰ দুখ লগা। ইয়াৰ চৰকাৰী বিদ্যালয়ৰ প্ৰাথমিক বিদ্যালয় আছে 40,000 আৰু তাৰ ভোট হৈছে মাত্ৰ 8,000। 8,000 ভোটৰ বিনিময়ত ৰাজ্যৰ শিক্ষাবৰ্ষটো সলনি কৰি দিয়া হ'ল। সকলৰ ভৱিষ্যতৰ সৈতে জড়িত আৰু এক কথাত চাবলৈ গ'লে ৰাজ্যৰ ভৱিষ্যতৰ সৈতে জড়িত, কাৰণ শিক্ষা আৰু স্বাস্থ্য মানে ভৱিষ্যত। প্ৰসংগটো হৈছে চৰকাৰী খণ্ডৰ বিদ্যালয়সমূহৰ শৈক্ষিক দিনপঞ্জী। এতিয়া শৈক্ষিক দিনপঞ্জী বুলি ক'লে আমি যিখিনি বুজো সচৰাচৰ কি বুজো, যে আমাৰ মনলৈ আহে আগৰ পৰাই বিশেষকৈ ৰাজহুৱা খণ্ডৰ যিসমূহ বিদ্যালয় আছে, তাত যি শিক্ষাবৰ্ষ আছে, সেই শিক্ষাবৰ্ষ বুলি ক'লে আমি জানুৱাৰীৰ পৰা ডিচেম্বৰলৈ বুজোঁ। জানুৱাৰীৰ পৰা পাঠদান আৰম্ভ হয় আৰু ক্ৰমান্বয়ে জুন মাহলৈ ছমহীয়া পৰীক্ষা হয়, ডিচেম্বৰত বছৰেকীয়া পৰীক্ষা হয়, তাৰ মাজত কিছু গোট পৰীক্ষাও হয়, আৰু সেই এটা প্ৰক্ৰিয়া চলি আছে দীৰ্ঘ দিনৰ পৰা। কিন্তু এই গোটেই প্ৰক্ৰিয়াটোত এটা ডাঙৰ পৰিৱৰ্তন ঘটিল। বিশেষকৈ পৰিৱৰ্তনটো কোভিডকালীন পৰিস্থিতিৰ পৰা আৰম্ভ হ'ল, কিন্তু কাৰ্যত আশংকা কৰা ধৰণেই হ'ল। এবুৰি সমস্যাৰ মাজত এতিয়া ৰাজহুৱা খণ্ডৰ শিক্ষা চলি আছে। আপোনালোকক এই মুহূৰ্তত এই বিশেষ কাগজকেইখন দেখুৱাবলৈ বিচাৰিছোঁ। এয়া হৈছে শৈক্ষিক দিনপঞ্জী বৰ্তমান সময়ত। এয়া 2025-26 শৈক্ষিক দিনপঞ্জী শিক্ষাবৰ্ষ 2025-26 ক শ্ৰেণীৰ পৰা অষ্টমমান শ্ৰেণীলৈ, যিটো বৰ্তমান সময়ত চলি আছে। ইয়াত আপোনালোকে দেখিবলৈ পাব যিটো এপ্ৰিল মাহৰ যিখন কেলেণ্ডাৰ বুলিয়ে কৈছোঁ মই, যিখন কেলেণ্ডাৰ দিয়া হৈছে, তাতে অৰ্থাৎ আৰম্ভ হৈ শিক্ষাবৰ্ষটো আৰম্ভ হৈয়েই 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11 দিন প্ৰথম মাহটোতেই বন্ধ হৈ আছে বিদ্যালয়খন। তাৰ কাৰণসমূহ দেওবাৰ, তাৰ কাৰণসমূহ বিহু ইত্যাদি ইত্যাদি। ঠিক অনুৰূপ ধৰণে মে' মাহত যদি চাই তেতিয়াও দেওবাৰ আৰু কিছু বন্ধ আছে। জুন মাহত যদি চাই তেতিয়াও দেওবাৰৰ আনুষংগিক কিছু বন্ধ আছে। কেলেণ্ডাৰত বন্ধসমূহ আছে, কিন্তু অন্যান্য বন্ধৰো পৰিৱেশ সৃষ্টি হৈছে ৰাজ্যত। কি কাৰণে তাৰ আগতে মই জনাই থৈ দিবলৈ বিচাৰিছোঁ, এই কেলেণ্ডাৰ অনুসৰি যদি আমি চাওঁ তেতিয়াহ'লে এপ্ৰিল, মে' আৰু জুন মাহত, এই 3 মাহত কমেও 60 দিন পাঠদান হ'ব লাগে নিয়ম অনুসৰি। কিন্তু পাঠদান আৰম্ভ হোৱাৰ পৰা বিহু, অন্যান্য বন্ধ, তাৰ পাছত আহিলে ধুমুহা, তাৰ পাছত বৰষুণ, তাৰ পাছত নানান পৰিস্থিতিৰ সৃষ্টি হয়। বান সমস্যা আহিল, বিদ্যালয়সমূহত পানী সোমাল, বিদ্যালয়সমূহ বন্ধ থাকিল, নানা সমস্যাৰে জৰ্জৰিত হয় সেইকেইটা দিনত আমাৰ ৰাজ্য। যাৰ ফলত 60 দিন পাঠদান সম্পূৰ্ণ হোৱাটো দূৰৰে কথা। পাঠদান সম্পূৰ্ণ নোহোৱাকৈ গোট পৰীক্ষাত বহিবলগীয়া হয় ৰাজ্যৰ অধিকাংশ শিক্ষাৰ্থী। কেৱল সেয়াই নহয়, আৰু বহু সমস্যা আছে এই প্ৰক্ৰিয়াৰ বাবে। এতিয়া এই বিষয়টো লৈ শিক্ষক সমাজ আৰু অভিভাৱকসকল দুয়ো পক্ষই বাৰম্বাৰ আপত্তি কৰিছে, শিক্ষামন্ত্ৰীৰ কৰ্ণগোচৰ কৰিছে, কিন্তু লাভ একো হোৱা নাই। এতিয়া কথাটো হ'ল যে যিকোনো ব্যৱস্থা এটা কাৰ্যকৰী কৰা বা প্ৰৱৰ্তন কৰাৰ পূৰ্বে তাৰ পাৰ্শ্বক্ৰিয়া আৰু অন্যান্য দিশসমূহ চালি জাৰি চোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ। বিশেষকৈ শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত কোনো আলোচনা নোহোৱাকৈ এনে এটা সিদ্ধান্ত লোৱা বা দীৰ্ঘদিনৰ বাবে বাহাল ৰখাটো কিমান সমীচীন, এই ক্ষেত্ৰত ৰাজ্য চৰকাৰ আৰু শিক্ষা বিভাগ এই বিষয়সমূহক লৈ ইয়াতকৈ আৰু অধিক চিৰিয়াছ হোৱাটোৰ প্ৰয়োজনীয়তা নাইনে? ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতক লৈ এয়া এটা চূড়ান্ত দায়িত্ব জ্ঞানহীন সিদ্ধান্ত নহয়নে? অনুষ্ঠানটো আগবঢ়াই লৈ যাবলৈ আজি আমাৰ সৈতে কেইবাগৰাকী অতিথি আছে। মই এই মুহূৰ্তত চিনাকি কৰাই দিছোঁ। আমাৰ সৈতে বৰ্তমান ষ্টুডিঅ'ত উপস্থিত আছে প্ৰাথমিক শিক্ষক সন্মিলনীৰ প্ৰধান সম্পাদক ৰাতুল চন্দ্ৰ গোস্বামী ডাঙৰীয়াক স্বাগতম। নমস্কাৰ। এই বিষয়টোৰ যিটো ইতিহাস, এই ইতিহাসটো বৰ দুখ লগা। ইয়াৰ পূৰ্বেও এবাৰ অসমৰ ৰাজ্য চৰকাৰে শিক্ষা বিভাগে শিক্ষাবৰ্ষটো সলনি কৰিছিল। তাৰপিছত হোৱা সামূহিক অসুবিধাৰ প্ৰতি লক্ষ্য ৰাখি পুনৰাই জানুৱাৰী, ডিচেম্বৰ কৰা হৈছিল। 2020 চনত কোভিডকালীন সময়ছোৱাত পুনৰ ৰাজ্য চৰকাৰৰ তৰফৰ পৰা, শিক্ষা বিভাগৰ তৰফৰ পৰা শিক্ষাবৰ্ষ সলনিৰ বাবে প্ৰয়াস আৰম্ভ হ'ল। তেতিয়া বিভিন্ন সংগঠন, সদৌ অসম ছাত্ৰ সন্থাকে ধৰি আমি প্ৰাথমিক শিক্ষক সন্মিলনী আৰু কিছু সংগঠনে ইয়াক কৰাটো অনুচিত বুলি ব্যাখ্যা কৰিলে। সেই সময়ত অত্যন্ত দুখৰ কথা যে চৰকাৰে, শিক্ষা বিভাগে এটা ভোটিঙৰ ব্যৱস্থা কৰিলে, আৰু সেই ভোটিঙত সপক্ষে ভোট পৰিছিল 8,000+ আৰু বিপক্ষে ভোট পৰিছিল 4,000+। অৰ্থাৎ কিহৰ সপক্ষে? মানে শিক্ষাবৰ্ষটো সলনি কৰাৰ সপক্ষে, আৰু বিপক্ষে ভোট পৰিছিল 4,000 কিবা। সেই সময়ৰ কোভিডকালীন পৰিস্থিতিৰ মাজত হোৱা এইটো এটা ভোট আছিল। এতিয়া কথাটো হ'ল অসমৰ
চৰকাৰী বিদ্যালয়ৰ প্ৰাথমিক বিদ্যালয় আছে 40,000 আৰু তাৰ ভোট হৈছে মাত্ৰ 8,000 8,000 ভোটৰ বিনিময়ত ৰাজ্যৰ শিক্ষাবৰ্ষটো সলনি কৰি দিয়া হ'ল আৰু তাৰ পিছৰ পৰা আমি দেখিছোঁ আমি সেই সময়ৰ পৰা এই কথাখিনি ৰাজ্য চৰকাৰক বাৰে বাৰে কৈ আছিলোঁ যে কিয় সলনি কৰিব নালাগে শিক্ষাবৰ্ষটোৰ সলনি কৰিলে আমাৰ কি অসুবিধা হ'ব যেতিয়া 1 এপ্ৰিলৰ পৰা আৰম্ভ হয় ইতিমধ্যে আপুনি প্ৰকাশ কৰিছে যে প্ৰথম 5টা দিন 8টা দিন আপোনাৰ প্ৰস্তুতি পৰ্ব বুলি শৈক্ষিক কেলেণ্ডাৰত লিখা থাকে 8 দিন গ'ল লগে লগে বিহু আহিল বিহুৰ পিছতে যদিও বন্ধ 3 দিন বুলি কোৱা হয় বিহুত এসপ্তাহ দিনলৈকে ছাত্ৰ ছাত্ৰী নাহে তাৰ পিছতে ঈদৰ উৎসৱ আহে বা তাৰ পিছতে আপোনাৰ বানপানী আহে তাৰ পিছতে গৰমৰ কাৰণে বিদ্যালয় বন্ধ কৰিবলগীয়া এটা নতুন সমস্যাৰ আমাৰ সৃষ্টি হৈছে হয় বন্ধ কৰিব লাগে আৰু এই কথাখিনি আপুনি যদি আপোনালোকে বিশ্বাস কৰে এইখন আমাৰ মেমৰেণ্ডাম আছিল সেই সময়ত দিয়া তাত আমি এই গোটেই কথাবোৰ আমি ইন ডিটেইলছ লিখিছিলোঁ তেতিয়াই কি অসুবিধা হ'ব পাৰে আমি কৈছিলোঁ যে যেতিয়া এপ্ৰিলৰ পৰা আৰম্ভ হ'ব জুলাইলৈকে জুলাইৰ 1 তাৰিখলৈকে এই মাজৰ সময়খিনি আমাৰ অসমৰ ভৌগোলিক বা যিটো অৱস্থান এই অৱস্থানটো হ'ল বানপানী আৰু গৰমৰ কাৰণে যিটো সময়ত আপোনাৰ কেন্দ্ৰীয় বিদ্যালয়সমূহ এই সময়খিনিত গ্ৰীষ্ম বন্ধ দিয়ে অসমতহে জুলাইত দিয়ে কিন্তু কেন্দ্ৰ চৰকাৰে সেইখিনি সময়ত গ্ৰীষ্ম বন্ধ দিয়ে অৰ্থাৎ গৰমৰ প্ৰকোপ বেছি অসমৰ বাৰিষাটো হয়েই গতিকে কিন্তু যেতিয়া জানুৱাৰী মাহৰ পৰা আৰম্ভ হৈছিল তেতিয়া হৈছিল কি যে জানুৱাৰীৰ 12 ভোগালী বিহুৰ পিছৰ পৰা এপ্ৰিলৰ মানে বহাগ বিহুৰ সেই সময়লৈকে সেই মাজৰ 2.5 মাহ সময় সুন্দৰভাৱে পাঠদান হৈছিল বহুখিনি আগুৱাই গৈছিল তাৰ উপৰি আৰু এটা বিশেষ কথা আছে পিছফালৰ কথাটো হ'ল এইটো যে আগতে ডিচেম্বৰ মাহৰ 15 তাৰিখ মানৰ ভিতৰত পৰীক্ষাটো শেষ হৈ গৈছিল গতিকে ডিসেম্বৰৰ শেষৰ ফালে যেটো ঠাণ্ডাৰ প্ৰকোপ পৰে আৰু জানুৱাৰীৰ প্ৰথম ভাগত যেটো ঠাণ্ডাৰ প্ৰকোপ পৰে সেই প্ৰকোপৰ সময়খিনি বিদ্যালয়খিনি বন্ধ আছিল বন্ধ থকাৰ ফলত ছাত্ৰ ছাত্ৰীসকলে কষ্টটো পোৱা নাছিল আৰু পাঠদানৰ ক্ষতি হোৱা নাছিল কিন্তু যেতিয়া আমাৰ এইটো অৱস্থালৈকে লৈ আহিল আপোনাৰ এই বিগত দুটা বছৰত আপোনালোকে লক্ষ্য কৰিছে নিশ্চয় যে দুয়োটা বছৰতে আমি ঠাণ্ডাৰ কাৰণে কেইদিনমান বন্ধ দিব লগা হৈছে স্কুল গতিকে সেই সময়তো পাঠদানৰ ক্ষতি হৈছে সন্মুখতো ক্ষতি হৈছে আলটিমেটলি বিদ্যালয়বিলাকত মানে শৈক্ষিক যেটো পাঠদানৰ সময় সীমা সেই সীমাটো হ্ৰাস হৈ গৈছে গতিকে এই কথাটো আমি ৰাজ্য চৰকাৰক তেতিয়াই কথাটো কৈছিলোঁ আৰু আমি ক্যালকুলেশন কৰি দেখিছিলোঁ সেই সময়ত 2020 চনলৈকে আমি ক্যালকুলেশন কৰিছিলোঁ গোটেই বিষয়খিনি বা প্ৰতিটো বছৰত কিমান দিন কাৰ্যদিন আছে কিমান দিন বন্ধ দিন আছে আমি দেখিছিলোঁ যে 157 দিন 147 দিন 147 দিনতকৈ বেছি পাঠদান হ'ব নোৱাৰে বুলি আমি তেতিয়াই মেমৰেণ্ডাম যোগে কৈছিলোঁ মানে আপোনালোকে অনুমান কৰি লৈছিল আমি ক্যালকুলেশন কৰি লৈছিলোঁ গোটেই বিষয়টো আৰু আজিৰ তাৰিখত এই কথাটো প্ৰতীয়মান হৈছে যে 120 পৰা 30 দিনতকৈ অধিক পাঠদান এতিয়া আমাৰ হৈ থকা নাই তাৰ উপৰিতো বাকি কথাবোৰ আছে যিবোৰ কথা আপুনি উল্লেখ কৰিছে কথাটো হ'ল যে শৈক্ষিক বৰ্ষটো এতিয়া আমি ৰাজ্য চৰকাৰক অনুৰোধ জনাম ঠিক আছে কিবা এটা বিশেষ পৰিস্থিতিত পৰি ৰাজ্য চৰকাৰে এই সিদ্ধান্তটো কৰিছিল হেতু এটা ইগোইষ্টিক প্ৰবলেম হ'ব নালাগে ৰাজ্য চৰকাৰে অসমৰ ছাত্ৰ ছাত্ৰীসকলৰ স্বাৰ্থত আৰু গোটেই পৰিস্থিতিটো মানে অধ্যয়ন কৰি ইতিমধ্যে শিক্ষামন্ত্ৰী ডাঙৰীয়াই কৈছে যে আমি এখন বিশেষজ্ঞ সমিতি গঠন কৰিছোঁ আমি স্বাগতম জনাইছোঁ বিশেষজ্ঞ সমিতিখনত কোন আছে কোন নাই আমি নাজানো আমি গম পালে নিশ্চিতভাৱে আমাৰ অভিমতসমূহ দাঙি ধৰিম আৰু আমি আশা কৰিম যে অতি সোনকালে ৰাজ্য চৰকাৰে অহা শিক্ষাবৰ্ষৰ পৰা এই শিক্ষাবৰ্ষৰ গোটেই কথাটো আৰু এটা কথা মই আপোনাক লগতে কৈছোঁ ক্লাছ 10 আৰু 12ৰ ছাত্ৰ ছাত্ৰীসকলৰ কাৰণে দুটা মাহ সাংঘাতিকভাৱে ক্ষতি হৈছে এই যে ক্ষতি হৈছে ছাত্ৰ ছাত্ৰীসকল দুটা মাঝে কমকে পাইছে শিক্ষাবৰ্ষটোত হেতুও এই জানুৱাৰী ডিসেম্বৰ নোহোৱাৰ ফলত হোৱা ক্ষতি গতিকে মই ৰাজ্য চৰকাৰক অনুৰোধ জনাম আমাৰ সংগঠনৰ তৰফৰ পৰা যে এইটো পুনৰ বিবেচনা কৰিব লাগে আৰু অহা শিক্ষাবৰ্ষৰ পৰা জানুৱাৰী ডিসেম্বৰ কৰাৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে ঠিক আছে মই অপৰ্ণভাই গুৰুত্বপূৰ্ণ প্ৰসংগ কেইটামান উল্লেখ কৰিছে মই এই বিষয়টোলৈ গৈ আছোঁ ৰাতুল গোস্বামী এতিয়া চাওক তেখেতে যিটো কথা ক'লে যে শৈক্ষিক দিনৰ পঞ্জীখন আৰম্ভ কৰিয়ে বন্ধ ঘোষণা কৰাৰ নিচিনাহে হয় কথাটো এতিয়া আপোনালোকে প্ৰেক্টিকেলি গোটেইখিনি কথা পাই আছে 180 দিনৰ মুঠ যেটো পাঠ্যক্ৰম বা পাঠদানৰ দিন এতিয়া হয়তো 200 দিনলৈ বঢ়াৰ কথা চৰ্চা হৈ আছে বা এটা আহ্বান জনোৱা হৈছে গতিকে প্ৰেক্টিকেলি আজিৰ তাৰিখত অসমত আপোনালোকে ক্লাছ কৰি যেটো আমাৰ নৈমিত্তিক যিখিনি আমাৰ কামকাজ চলি আছে বিদ্যালয়সমূহত পাঠদানৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ বিভিন্ন সমস্যাৰ মাজেৰে আহি তেওঁলোকে শিক্ষা বা পাঠ গ্ৰহণ কৰিছে কিমান দিনমান এতিয়া আমাৰ ছাত্ৰ ছাত্ৰীয়ে পাই আছে মানে শিক্ষা লাভৰ বাবে এক আৰু দ্বিতীয়তে তেওঁলোকৰ কোৰ্স শেষ হৈ গৈনে সেই কেইদিনত ইমান কম দিনত চাওক কথা হ'ল যে বিষয়টো দুটা এটা হ'ল শিক্ষাবৰ্ষ আৰু দ্বিতীয়টো হ'ল আমি পাঠদান কৰিবৰ কাৰণে বা পাঠ গ্ৰহণ কৰিবৰ কাৰণে সময়ৰ প্ৰশ্নটো শিক্ষাবৰ্ষই আমাক বাধাগ্ৰস্ত কৰিছে সেই কথাটো আমি ইতিমধ্যে প্ৰকাশ কৰিছোঁ শিক্ষাবৰ্ষৰ বাবে আমাৰ শৈক্ষিক দিনৰ সংখ্যাটো ক্ষতি হৈছে হ্ৰাস হৈছে তাৰ লগত এতিয়া কথাটো এনেকৈ কয় মানে ভোটৰ ওপৰত সমান্তৰালকৈ অন্য এটা বিষয় হৈছে শিক্ষকসকলৰ ব্যস্ততা
এফালে ছাত্ৰ ছাত্ৰীসকলে বিদ্যালয়লৈ যাব তেওঁলোকে সুযোগ নাপায়, সুবিধা নাপায়, বিভিন্ন কাৰণত তেওঁলোকে বিদ্যালয়সমূহ বন্ধ থাকে, পাঠদান তেওঁলোকে নাপায়, আৰু অন্যহাতে শিক্ষকসকলক অন্যান্য কামত নিয়োজিত কৰোৱা। এতিয়া অতিৰিক্ত আৰু দায়িত্ব আহিছে শিক্ষকসকলৰ। এই গোটেই সমস্যাটোক লৈ শিক্ষকসকলে কি বিচাৰে, অভিভাৱকসকলে কি বিচাৰে, গুৰুত্বপূৰ্ণ বিষয়। এই সকলোবোৰ সামৰি আজিৰ আমাৰ হেছটেগ।